Good morning, class. Morning, ma'am. জাগ্ৰত জাগ্ৰত উঠ আকৌ কি হৈছে জাগ্ৰত? একো নাই মেম Get out. Get out. সৰি Get out. এই ই কেলা চাও ভাই প্ৰেমিক পক্ষী আজি মেডামৰ ক্লাছত নাই এই কেলা কি হ'ল যা যা মাথা চবাই নাথাকিবি যা নহ'লে ইয়াতে মাৰ খাবি কি কৰিবি হা আচ্ছা মোক মাৰিবি তই মোক মাথা খাই নাথাকিবি যা কি কৰিবি হা আৰে বাদ দে না কি লাগিবি পোৱালি ল'ৰা কেলা ক'ৰ পৰা যায় হেজাই ইহঁত মাথা চবাই থাকে বাটত যদি পাওঁ ইহঁতক ইয়াত অকলে আছোঁ বুলিহে মেম চৰি মেম শুনকচোন আই এম চৰি মোৰ ভুল হৈ গ'ল তোমালোকৰ এতিয়া পঢ়া শুনা কৰা সময় ভালছে পঢ়া শুনা কৰা মোৰ ভুল হৈ গ'ল আপোনাৰ প্ৰমিছ মেম আজিৰ পৰা এনেকুৱা নকৰোঁ অ' চৰি ভগৱান প্ৰমিছ মেম হ'ব যোৱা ছেকেণ্ড ক্লাছ কৰাংগে অ'কে মেম aryan আজি ক্লাছ নকৰিলি যে ৰিতিশা মেমৰ বাহিৰে বেলেগৰ ক্লাছ কৰা দেখিছ জানো তহঁতি মোক কিবা এটা ভাল লাগে ৰিতিশা মেমৰ ক্লাছ কৰি তো গৰ্বৰ হে কেলা অকল ৰিতিশা মেমৰ ক্লাছ নটোৰ অলপ বেছি হ'ল নেকি ডিচি লাগিলে গম পাবি সেইটোনো কি ডাঙৰ কথা মোৰ প্ৰতিটো ছেমিষ্টাৰতে দিছি লাগে এই কেলা কি মাৰিছে বে কেলা আবে থ না বে তই আৰু তোৰ সাউথ ইণ্ডিয়ান ফিল্ম তই ইমান ক্লাছৰ পৰা দেৰিকৈ ওলালি যে নকবি আৰু পল চাইন্সৰ মেমে ছাৰপ্ৰাইজ টেষ্ট পাতি দিলে আৰু মই একোৱে নোৱাৰিলোঁ কথাটো বেয়া হৈ গ'ল ঐ তহঁতিতো ক্লাছ নকৰই চাগে আই সৰস্বতীসকল তোমালোকে ক্লাছ কৰা আমি ফুৰিব যাওঁ কেলা বল ঐ আৰিয়ান তই আকৌ কলেজলৈ ঘূৰি আহিবি নাই মই মানে তোৰ লগত
লগতে ঘৰলৈ যাম ভাবিছোঁ। নোৱাৰিম নহয়, 50 টকাৰ তেল ভৰাই দিব লাগিব। ই ক'ত বে? কি নাজানো ন ক'ত আছে এতিয়া। তালৈ ফোন এটা কৰ, বিতুপনহঁতত যদি অকলে পাই যায় ধৰি কল কৰ এবাৰ। নীলে এজনী কেতিয়া পতালি বে? কেলা কত যুগ হৈ গ'ল। হেল্ল' মই থৈছোঁ দেই, এইকেইটা মানে পূৰা কামোৰ দিছে। ঠিক আছে বাই। কেলা কি কপাল বে, এনেকুৱা মালিয়ে পাই গেলা। কপাল কপাল। প্ৰেম পক্ষী ঘৰত যাবি নে অয়ত যাবি? ৰুমলৈ যাম। ঐ এইখন বিকিলে 80,000 মান পাম নাই বাৰু? কেলা তই মোক 80,000 দিবি, মই তোক এনেকুৱা 80খন আনি দিম কেলা। ক'ত কেলা? মই কিন্তু এইকেইটাক পিটিম দেই আকৌ। কাক পিতবে? কুছটো গৰ্বৰ হে কেলা, অনবৰতে মাৰো মাৰোকে থাক কেলা। কেলা ইহঁতক পিটাৰ আগতে প্ৰথমতে মই তোকে পিটিম বুজিছ। কেলা অকল মোকে পাও বে, আৰিয়ান চানা মাৰিছে বে বাল। ঐ তহঁতি কাজিয়া কৰি থাকোঁতে মাল খাবি বে। বালটো উলিয়া বে। মই মাল নাই না, তই আনিবি যা, কঞ্জুচ আন্না। মোৰ মাল আনিবলৈ মাল নাই বে কেলা। তোৰ পইচা কেতিয়া থাকে বে? কঞ্জুচ আন্না, বাপেৰে মাথা খোৱা। আবে যা না, বিচনাৰ তলতে ফুল এটা আছে লৈ আহিবি। ঐ যা যা, সোনকালে আনিবি যা। আমাৰ মাইনা এনেকুৱা নহয় মাইনা। আহা গাইছ মাল খাওঁ। ঐ ইয়াত পানী কোনে আনিব হা? পানী কোনে আনিব? ভালকে নকলে মই নাযাওঁ বে, ভালকে ক কেলা। ঐ যা পানী লৈ আগে, নহবা তই মাৰ খাবি এতিয়া। মই কালি নাযাওঁ বুলি ভাবিছোঁ। মই নাযাওঁ। ঐ তই যাবি নাই? মোৰটোতো যাব লাগিবই, মোৰ বেগ লাগি আছে বে কেলা। ধুনীয়াকৈ পেককেইটা বনা, কাইলৈ কলেজত কি হয় দেখা যাব। মই নাযাওঁ বুলি ভাবিছোঁ কালি। হেই কেলৈ নাযাবি, ওলাবি আকৌ। অঁ মই এনেই ওলাই আহিছোঁ লগৰ এজনীৰ লগত খাবলৈ। নাই এনেই খাব আহিছোঁ। ঠিক আছে বাৰু, অঁ লগ পাম লগ পাম। কি চলিছে? দুজনী গাভৰু? নাই বজাৰলৈ যাওঁ, এই ফোনতে বিজি। ক'পা আহিলি? এই স্কুটিখন ঠিক কৰি আহিলোঁ। ঐ তহঁতি বজাৰলৈ যাওঁ, আমিও যাওঁ নি? পাৰিবে। কেছ নাই, হ'ব দে বৈ।
ঐ ৰ মই আৰ্য়ানলৈ ফোন মাৰোঁ অঁ ঠিক আছে ঐ হেল্ল' বল আমি ওলাই যাওঁ এই বজাৰলৈ এই চব ৰৈ আছোঁ তোৰ কাৰণে এই ওলাই আকৌ অঁ ঠিক আছে অঁ বজাৰত লগ পাম ঠিক আছে অঁ ঐ তহঁতে কি খাবি ক ঐ কি খাবি ক মই যে চাহ আৰু চিঙৰা খাম হ'ব দে চাহকে খাওঁ সঁচাকৈ ধুনীয়া ৰে এই গুলি মাৰ তাক ইগনৰ কৰ কি তাক মাৰো নেকি তোৰ কি অকল খং উঠিয়ে থাকে নেকি চাইণ্টিফিক নহ'লে অ' গোসানী কোনফালে ৰুমলৈ যাওঁ ব'ল মোৰ লগতে ব'ল হ'ব দে ধৰি ল ঐ নাম আবে নাম আকৌ কাইলৈ কলেজ যাবি নাই কলেজটোতো মই সদায় যাওঁ ক্লাছ নকৰোঁ এইটো বেলেগ কথা ঐ সঁচাকৈ ধুনীয়া এইখন যে আৰু কিউট এইখন যে আৰু কিউট কি চাইছ হা কি চাইছ এই ৰশ্মিক চাই আছ ভাই গেলা তই আৰু ছোৱালী নাপালি ঐ চা না সঁচাকৈ ধুনীয়া হয়নে নহয় আৰু তই ইমান এনেকৈ তাহাঁতক ভয় খাই থাকিলে নহ'ব নহয় পিটন এনেও ঘপককৈ দিব নোৱাৰে যোৱাবাৰ যে বিহুত তোক ঘেৰা ঘেৰা পিন্ধিছিলে হে পাহৰ দেখিলি দেই এইবিলাক পুৰণি কথা আৰু তই ইমান ভয় খালে কেনেকৈ হ'ব কচোন অকণমান গপচত থাকিবি ভয় খালেও মুচন্দা দি থাকিবি তেতিয়াহে এইবাৰ আকৌ মাৰ খাব মন গৈছে মানে তোৰ মাৰ খাবি তই ব্ৰ ওলাই গৈছিলোঁ অলপমান ঐ চানা কি ধুনীয়া ছোৱালীজনী গৈছে বে অঁ বে থ বে তাই 60,000 মান টকা দৰমহা পায় যা মাত এষাৰ লগাবি যা তেতিয়া আৰু কথা এবাৰ পাতিব মন আছে যা পাতিবি পাৰিবি ব্ৰ তোৰ গাৰ্লফ্ৰেণ্ড আছে বে তাৰ কথা মনত থবি তই লোকৰ মাইকী চাবি তোৰ মাইকী বেলেগে চাব বৰ্মা ভাই কৰ্মা বহুত ডাঙৰ বস্তু বে তই আজিৰ দিনতো কৰ্ম বিশ্বাস কৰ এভৰিথিং ডেট কামছ এৰাউণ্ড গ'ছ এৰাউণ্ড কিন্তু বৰ্মা ভাই কৰ্মা তাতকৈ বেছি খাতাৰনাক আমাৰ আৰ্য়ান শৰ্মা সেইবোৰ বহুত কথা
জাগ্ৰত শুনি নেকি কথা এটাৰ কাৰণে ফোন কৰিলোঁ কি কৰিছা বাৰু কি হ'ল বে কিয় মন মাৰি আছ নাই নাই ক না ক কচোন ক বাদ দে আমাৰ মাইনা এনেকুৱা নহয় মাইনা এনেকুৱা নহয় মাইনা এনেকুৱা নহয় আমাৰ ক'ৰ পৰা আহিলি হয় মই টাউনলৈ গৈছিলোঁ ভাত খালি ভাত নাই খোৱা আনে বনাবহিহে ইমান চিৰিয়াছ হৈ আছ যে কেলে আজি কেছ এটা হ'ল নহয় ৰাতিপুৱা ৰশ্মিয়ে ফোন মাৰিছিলে তাইক হেনো কোনোবাই ডিষ্টাৰ্ব দি আছে কোনে বে আন্নাক নকবি বস্তুটো তই হেণ্ডেল কৰ তই খবৰটো উলিয়া কি খবৰ কি হৈছে ইমান গৰ্বৰ কিয় আহে ইমান টেন্স হৈ আছিল চিটুৱেশ্যনবোৰ কি হৈছে ভাতটো বনাই একো নাই লাগিছে নাই পিছে তোৰ ৰাতিপুৱা বনাম পইচা নাই যে ফোন কৰি আছে সঁচাকৈ আহি যাম বুলি কৈছে ঐ উলা উলা ঐ সঁচাকৈ আহি গ'ল ৰে মাক কচম এগাজি ফালি পেলাম জাগৰলৈ কল কৰ কি হ'ল কি কৈছিলি তই দগৰা দিছো কুত্তাকেইটাক মাৰিব গৈছিলোঁ একেলা পলাই গৈছে বে এইকেইটা থ কেলা চশমাযোৰ পিন্ধি একেবাৰে চাউথৰ ভিলেন যেন লাগিছে তোক ঐ দৰ্জা খোল ঐ ৰশ্মি দৰ্জা খোল আকৌ ঐ দৰ্জা খোল পুষ্ট গৰ্বৰ হে ঐ দৰ্জা খোল খোল আকৌ দৰ্জা খোল আৰে সি কি কৰে ঠিক নাই ন সেইকাৰণে ভয়তে মই দৰ্জাখন মাৰি ধৰিছোঁ আন্না আৰু জাগ্ৰত তহঁতি ঘৰত যাম মই গৈ আছোঁ না তোক অকলে যাব নিদিওঁ চাহ তামোল নিদিবি যা তহঁতি মই গৈ আছোঁ না তইও জাগ্ৰতৰ লগত যা দে মই গৈ আছোঁ বাইকৰ চাবি দে মোক ঐ ভালকৈ যাবি অ'কে ঐ পানী এগিলাচ দেচোন ৰ আনিছোঁ যাওঁ ৰ পানী এগিলাচ খাই লওঁ
এই নেক্সট টাইম সেইকেইটা নাহে আৰু দম থাকিলেহে আহিব বাকী তোৰ লাভ ষ্টৰীবোৰৰ বিষয়ে কবি প্ৰেম কেলা প্ৰেমত কি হয় জানো প্ৰথমতে দেহা তাৰপিছত ফোন তাৰপিছত হৈ যায় ঐ কুকুৰ তই কোন এতিয়া কাহিনীটো শুন আস্মিতিটো গ'লেই অংকিতাও বিয়া হৈ গ'ল আৰু এতিয়া যদি মই ধনশ্ৰীক ধুনীয়াকৈ বিয়াখন দি দিব পাৰোঁ নহয় মই শান্তিত মৰিব পাৰোঁ আৰু ঐ তাক কিবা কৰিলে সিহঁতে হেল্ল' কিশোৰ তই ধৰিছ যে ফোনটো তাৰ এক্সিডেণ্ট হৈ গ'ল বে চা মাৰ খোৱাৰ আগতে কোৱা আকৌ সি ক'ত গ'ল কিবা কৰিলি নি তহঁতি তাক এইটো আন্নাৰ হয় এক্সিডেণ্ট হ'ল কি হ'ল কেলা কি হ'ল কি কোন হস্পিটেল জলদি আহ কি কৰিলে তাহাঁতে বাদ দে ডক্টৰে চব ঠিক হ'ব বুলি কৈছে যেতিয়া চিন্তা কৰিবলগীয়া একো কাৰণে বুজিছ কিন্তু যি হ'ল হ'ল আজিৰ পৰা আমি চবে একেলগে ভালকে থাকিম কথা এটা কওঁ কি কথা কামোৰ দিবি নি ক ৰশ্মিক মই লাইক কৰোঁ আই থিংক তাইও লাইক কৰে এই মজা মজা তাইক কল কৰ এতিয়া তই কৰোঁ কৰ হেল্ল' ৰশ্মি ঐ ৰশ্মি ঐ ৰশ্মি বুজিছ ভাই মানুহৰ জীৱনটোত একো নাই এনেকুৱাবিলাক অকল মোৰ লগতে হয় নে বেলেগৰ লগতো হয় নাজানো যাকে ভাল পাওঁ সিয়ে যায়গে ৰে নিজৰ জীৱনটোৰ ওপৰতে ঘিণ লগা হৈছে কি আছিলো বে কি হৈ গ'লো এদিন চবৰ লাইফৰ পৰা আঁতৰি যাম
বন্ধু চব ঠিক হৈ যাব তই চিন্তা নকৰিবি চিন্তা নকৰিবি মৰি নাযাওঁ জীৱনটোত ভাল লগা কাৰোবাক হেৰুৱালে নিজকে বুজাবলৈ বহুত কষ্ট ঐ ভাত খাবি আহ নাখাওঁ নাখাওঁ তোৰ বেছি হৈছে বে তই ভাত খাও নাই এই নেখালে নাই যাক কেলা আৰ্যন কি হৈছে তোমাৰ তুমি নিজকে কিয় ইমান শাস্তি দিছা এনেকৈ তুমি থাকিলে অকল নিজকে ধ্বংস কৰা নিচিনা হ'ব তোমালোকে কি বুজি পাবা ৰশ্মিৰ আত্মাৰ কথা ভাবিয়ে তুমি নিজকে আগৰ নিচিনা কৰি তোলাচোন মই ৰশ্মিক কোনো কাৰণতে পাহৰিব নোৱাৰোঁ ভগৱানে তাইক ইমান জলদি কিয় লৈ গ'ল বাৰু সময়ে কাকো কৈ নাহে বি পজিটিভ তোমাৰ এখন তেওঁৰ ঘৰ আছে তুমি এনেকৈ থাকিলে বহুত কিবা কিবি হেৰুৱাই পেলাবা ব'লাচোন এতিয়া ইয়াৰ পৰা ব'লা প্লিজ মই কথা দিব নোৱাৰিম মই বহুত বেছি ভাল পাইছিলোঁ তাইক মই সকলোবোৰ বুজি পাইছোঁ আৰ্যন ব'লা এতিয়া